তো ৰাইজসকল কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু ৰঙালী বিহু সকলোকে ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান গৈ আছোঁ মৎস্য সকলোৰে মুকলি বিহু চাবলৈ। আহি এইফালে চাহ খাই লৈছোঁ আমি। সেইকেইটা সকলোৱে খাং গৈ থাকে। এইফালে কণী যুঁজ প্ৰতিযোগিতা চলি আছে। কণী যুঁজ খেলিলোঁ, এটা নিজিলোঁ, গোটেইকেইটা হাঁহি আহিলোঁ। এতিয়া গৈ আছোঁ শিৱসাগৰলৈ লগ পাই আছোঁ আৰু দেই ব'লক আৰু। এইফালে ড্ৰাইভাৰ ড্ৰাইভাৰ চিট বেল্ট লাই ল'ব। মই গছ ৰাস্তা পালোহি আৰু ঘৰ পল্লী মুখতে আছোঁ বুলি ক'লেও বেয়া নহয়। আহোঁগৈ ড্ৰাইভাৰ এইটো হ'ব। কাপোৰটো চেঞ্জ কৰি লওঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁগৈ। মই নকওঁ, মই এনেকৈ যাম, মন গ'লে কৰিম। তেনেকুৱাই আৰু ব'লক লগ পাই আছোঁ। ছোৱালীজনীয়ে গোটেই কণীকেইটা ভাঙি পেলালে। কি হ'ল? ছোৱালীজনীয়ে গোটেই কণীকেইটা ভাঙি পেলালে। তোৰ হাৰিলি, এটা ভাঙিব নোৱাৰিলি তাইক। সৰু ছোৱালীকেইটা হাঁহি দিলোঁ। মই পলিথিনটো উল্টাই দিলোঁ, দেখিছনে? সেইকাৰণে এতিয়া ব'লক আৰু ডাইৰেক্ট জেগাত লগ পাই আছোঁ দেই। আমাৰ নাচনী আহি পিনে আমি ঘৰ ওচৰতে আমাৰ যিহেতু ভাইটিসকলে বিহু মাৰিব লৈছিলে, তাকে আমি বিহু যোৱা অলপ চাই যাওঁ বুলি ভাবিলোঁ। চাই পিনি অলপ চাওকচোন আপোনালোকৰ বিহু যোৱা। বৰ্তমান আমি আহি উপস্থিত হৈ গ'লোহি শিৱসাগৰ ৰংঘৰৰ বাকৰিত আৰু উঠিবলৈ গৈ আছোঁ আমি গাড়ীখন পাৰ্ক কৰিবলৈ। এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভিতৰতে চাব। ৰাইজলৈ মোৰ তৰফৰ পৰা মাল্যালোখাৰে শ্ৰদ্ধা সেৱা আৰু মৰম জনাইছোঁ।
আৰু লগতে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰৰ সৈতে 5বাৰ মই ৰংঘৰৰ বাকৰিলৈ বিহুৰ দিনা অহাৰ সৌভাগ্য লাভ কৰিছোঁ আৰু এই সৌভাগ্য ঘূৰি ঘূৰি এতিয়া ভাগৰ লাগি গ'ল পুৰা একদম বহি দিছোঁ আৰু ইয়াতে আমি গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰোঁ যাক সমস্ত লোক শুনি যায়। ভাল লাগিছে আমি বিহু চাবলৈ আহিছোঁ আমি MLA ছাৰৰ ঘৰত আমাৰ চুকাফাত মানে এইযোৱা বিহু হৈছে আপোনাৰ আকাশদ্বীপৰ ঘৰৰ ওচৰৰ বিহু তেওঁ চাওক বিহু যোৱা নিজৰ ঘৰত ভাল লাগিছে চাই আমাৰ লগত আছে আমাৰ মানস মানসৰ ককাইক মৃন্ময় আমি আছোঁ ধুনীয়া পৰিৱেশ ভাল লাগিছে বিহু বতৰত চাই তাকে আৰু ভাল লাগিছে যদি লাইক কমেণ্ট কৰি দিব আমাৰ আকাশদ্বীপক হয় নাই বলটো লোৱা নাই ভাল লাগিছে বলটো চোৱা এইটো এক লমগে So guys, এতিয়া আমি ঘৰলৈ গৈ আছো আৰু বিহু চিহু কৰি চব মানে আজৰি হৈ গ'ল এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হৈছো আৰু এইফালে গোটেই আমাৰ মোবাইলটো দিয়া আকৌ কেলে ধৰি থৈছা এই ভাইটি এটাই মোবাইল বৰ দুষ্ট মানে দেই এই মোবাইলটো কাইলৈ মোবাইলটো দিয়া আকৌ এইটো ভাইটিটো বৰ দুষ্ট বহুত দুষ্ট এইফালে আমি এতিয়া ৰ'বা এতিয়া আমি ঘৰলৈ বুলি গৈ আছো বিহু চিহু শেষ হ'ল এতিয়া টাইম বৰ্তমান চাওঁ কিমান হ'ল আপোনালোকে দেখিছে টাইমটো চাওক কিমান দেখিছে গম পাইছে কিমান হ'ল 12:38 হৈ গ'ল এতিয়া আৰু ঘৰলৈ গৈ আছোঁ যিহেতু দিনটো ভাত চাতটো একো খাবলৈ পোৱাই নাই ঘূৰি ফুৰোঁতে গৈছে দিনটো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।